ওই বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ তেনে হ'লে জুতি লবি সাপৰ তলৈ ঐ ফুল বটলৈ ঐ সাপৰ তলৈ ঐ নিচা ধৰিলে শুই থাকিবি বিচনাতে গৈ ঐ বিচনাতে গৈ আজৈ কলিজা আজৈ হেৰৌ আলুগুটি পিটিকি খোৱা নেমু টেঙা কেইটা ঐ ল'ৰা কি উপদেশ দিছ ঐ এইবোৰ গানৰ যোগেদি কি উপদেশ দিছ টেনচন হ'লে জুতি ল'বি হাফ বটল লৈ চৰি ছাৰ লেঠা খতম হয় নেকি তেনেহ'লে মই এনেকুৱা এটা খাটাৰা প্ৰশ্ন সুধিম যদি উত্তৰ দিব নোৱাৰ কথা বেয়া হৈ যাব আৰু আৰে ছাৰ আপুনি সোধক না আমিতো উত্তৰ দিব পাৰিম না কচোন ক ভাৰতবৰ্ষত এনেকুৱা এখন খাটাৰা গেট আছে এনেকুৱা এটা গেট আছে যিখন গেটক ভাৰতবৰ্ষৰ 99% মানুহে দেখিছে ক'ৰবাতহে 1% মানুহে দেখা নাই সেইটো ভাৰতৰ বাহিৰত কোনোবাই দেখিছে আৰু বেলেগ দেশতো মুঠতে সেই গেটখনৰ নাম কি ছাৰ ইণ্ডিয়া গেট নাই হোৱা ইণ্ডিয়া গেট ক'ত তই নিজ চকুৰে দেখিছ নেকি মোবাইলত ফটোতহে দেখিছ খুব কামাই তেনেহ'লে কি এইখন গেট তেনেহ'লে ভাবিছা আবে আমিতো ভাৰতত থকা ইণ্ডিয়া গেটৰ বাহিৰে একো নাজানো না তেৰি তাতোতকৈ ডাঙৰ কথাটো হ'ল বোলে আমি নিজ চকুৰে দেখিছোঁ কি গেট দেখিছোঁ আমি নিজ চকুৰে ছাৰ সকলোৱে নিজৰ ঘৰত থকা গেটখন দেখিছে ঘৰৰ জপনাখন গেটখন দেখিছে ঐ মহাপণ্ডিত তহঁতৰ গেটখন আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখিছে জানো দেখা নাই নহয় ছাৰ তাৰমানে ছাৰ এইখনেই গেট যিখন গেট সকলোৱে দেখিছে য়েছ কি বে মা কা খাটাৰা গেট বে এইখন নাজানো ছাৰ এয়া চব খতম তাৰ মানে ছাৰ কওক না কওক শুনো লাগি আছে এইখনেই গেট যাৰ নাম হৈছে কলগেটটো চবেই দেখিছে না 99% মানুহে দেখিছে না ছাৰ মই আপোনাক কি বুলি ক'ম এতিয়া আৰু দেই একো কৰিব নালাগে ঘৰত যা লেপ লৈ শুই থাকিবি বছ কলগেট হ'ব দে ইমান চিঞৰিব নালাগে ভেবেলাটোৰ কবিতাটো মাত ছাৰ হঠাৎ কবিতা যে হঠাৎটো তয়ো হঠাতে সমাপ্তি কৰ কবিতাটো তেনেহ'লে আৰম্ভ অসম দেশৰ আজব কথা কোনে বুজি পাব মন যায় চিংৰা জেলেপি হোটেলত গৈ খাব মেচিয়ে খেলে প্ৰতি বছৰে ফুটবল ঠাণ্ডা দিনত দৰকাৰ হয় আমাক লেপটপ ৰাতিপুৱা গধূলি ভাত খাওঁতে খাইছোঁ সদায় পানী ইজনে সিজনে নাম লয় মোৰ নামটো মণি তই মই ই সি আৰু আছে কোন বেংকে দিয়ে লাখে মানুহকো লোন ডিষ্ট্ৰিক্টক কয় জিলা বুলি কাউণ্টিক কয় ইমানতে মোৰ কবিতাটো কৰি দিছোঁ শেষ চেৰেংকৈ লাগিলে বুকুতে জুই কি যে মজা কবিতা মাতিছ তই হুই এ মজা ৱাহ ছাৰ আপুনি কি মজা কম্বিনেশ্যন কৰিছে ভাল লাগিছে তোৰ কবিতাটো একদম ভাল লাগিছে নহয় থেংক ইউ ছাৰ মেট্ৰিক ক্লাছতকৈ খাটাৰা সূত্ৰ এটা উলিয়াব আৰু সেই সূত্ৰমতে 2023 চনত কাৰ বিয়া হ'ব কৈ দিব পাৰিম নহয় বোপাই কচোন কাৰ বিয়া হ'ব তো হেল্ল' গাইজ ভালকে চাব দেই 2023 চনত কাৰ বিয়া হ'ব ভালকে চাই লওক শুনি লওক বুজি লওক আৰে আই এম ভেৰি এক্সাইটেড দে ক ছাৰ আপুনি ইমান এক্সাইটেড হৈছে যে আপুনি যদি বিয়া পাতিব মন গৈছে কি কলি তই নহয় ছাৰ এনে ধেমালি ঐ কি কথা ক'ব আহিছ তই নালাগে ক'বলৈ তই কোনে বিয়া পাতিব যদিও ক তোৰ পিঠি বহল কৰি দিম মোক চিনি পোৱা নাই বাপেকে মোক ফচাব আহিছ মানে ছাৰ কথাটো তেনেকুৱা নহয় না সেই চব লেটিপিটি নাই বন্ধ কৰ ছাৰ আপুনি যদি ইমান সৰু কথাতে অভিমান কৰে তেনেহ'লে আমাৰ দেশখন কেনেকৈ চলিব কওকচোন কওক কথা ক'বলৈ আহে দে লাষ্ট চান্স দিছো তোক ডাইৰেক্ট আৰম্ভ কৰি দিওঁ আৰু হেল্ল' গাইজ আপোনালোকে লক্ষ্য কৰিব এতিয়া চলি আছে 2023 চন মানে 2023 মানে 2023 চন অৰ্থাৎ 2023 হয় নাই এতিয়া চাওক আপোনালোকে চাব আপোনাৰ মোবাইল ফোন নাম্বাৰ কি যদি লাষ্টত 2023 নাইবা এই চাৰিটাৰ ভিতৰতো এটা হ'লেও নাম্বাৰ থাকে তেনেহ'লে আপুনি ধৰি লওক আপোনাৰ বিয়াখন 2023 চনত ফাইনেল
তাৰ মানে মোৰ নাম্বাৰটোৰ লাষ্টত 0 থাকে, তেনেহ'লে মোৰ বিয়া হৈ যাব। যদি 2 থাকে, যদি 3 থাকে, তেতিয়াও বিয়া হৈ যাব। হয় হয় ছাৰ, কাৰণ 2023 চন মানে 2023 চন আৰু যিকোনো এটা সংখ্যা তাৰে মোবাইল নাম্বাৰত থাকে তেন্তে বিয়া হৈ যাব, গতিকে বিয়া ফাইনেল। ঐ অলগদ্ধ, কি সূত্ৰ উলিয়াইছ? এইটো সূত্ৰ শুনিলে তহঁতক গৰু পিটন দিব। ৰ'ব ছাৰ, মেইন কথাটো আছেই। যদিহে ফোন নাম্বাৰত লাষ্টত কোনোবা এটা সংখ্যা অৰ্থাৎ অলপ আগতে কোৱা সূত্ৰটো মিলিছে, তেনেহ'লে আপোনাৰ বিয়া 95% কনফাৰ্ম হ'ব। তেতিয়াহ'লেনো 100% কেতিয়া হ'ব? 100% তেতিয়া হ'ব, মানে 100% তেতিয়া হ'ব যেতিয়া আপোনাৰ ফোন নাম্বাৰটোৰ লাষ্টত 4টা সংখ্যা 2023 অৰ্থাৎ 2023 থাকে। তেতিয়া ধৰি লওক আপোনাৰ বিয়া 100% কনফাৰ্ম, চবফালে মিলি আছে। 2023 2023 আপোনাৰ বিয়া 100% 125% ক্লিয়াৰ। এনে লাগিছে তোৰ এই সাংঘাতিক সূত্ৰটো কোনোবাই শুনিলে আমাক গৰু পিটন দিব। খতম, বাই বাই, টাটা, গুড বাই, ফিনিছ। কি ফেণ্টাষ্টিক। তেন্তে বন্ধুসকল, আপোনালোকৰ কোনোবাই মানে এই সূত্ৰটো শুনি এই বছৰ কাৰ কাৰ বিয়া কনফাৰ্ম হ'ব জনাবচোন দেই, জনাব। নকবলেনো আৰু কি, যি সূত্ৰ উলিয়াইছ কিমান চমু তোৰ চবেই গম পাইছে নাই? সেইকাৰণে ছাৰ ইজ খুচি মে আপোনাক এটা ধুনীয়া কৌতুক ক'ম। ৱাও, তাৰ মানে শুনি ভাল লাগিব। দে কৌতুক আৰম্ভ কৰ। অ'কে ছাৰ, এখন গাঁৱত এহাল হাজবেণ্ড আৰু ৱাইফ আছিল। সিহঁতে বিয়া পাতিলে। বিয়া পতাৰ পাছত এদিন ৱাইফে হাজবেণ্ডক কৈছে, ঐ জানটো, বিয়াৰ আগতেচোন তুমি কৈছিলা তোমালোকৰ সোণৰ দোকান আছে, কিন্তু এতিয়াহে গম পালো এইখন সোণৰ দোকান নহয়, পাণৰ দোকানহে। তাৰ পাছত হাজবেণ্ডে কি কৈছে? ছাৰ, হাজবেণ্ডে ৰিপ্লাই দিছে, মই মিছা কোৱা নাছিলো নহয় সোণজনী। দোকানখন আগতে ভাইটিৰ আছিল, এতিয়া মোৰ হৈ থাকিলে, আৰু ভাইটিৰ নাম হ'ল সোণ, তাৰ মানে সোণৰ দোকান। অ' মাই গড, কি কৌতুক এইটো! সোণৰ দোকান, মিলিছেতো, মিলিছে। তাকেইতো ছাৰ, উপায় নাই ছাৰ। দ্বিতীয় কাহিনীটো আকৌ ঘটিল। এটা ঘটনা, এদিনাখন ৱাইফে ক'লে, হায় দে মোৰ কপাল, তুমি কৈছিলা দেখোন তুমি মোক ৰাণীৰ দৰে ৰাখিবা, কিন্তু তুমি মোক কি অৱস্থাত ৰাখিছা। এতিয়া কেতিয়াবা মাৰা মদ খাই আহা, আৰু তাৰ পাছত হাজবেণ্ডে দিছে ৰিপ্লাই, কিয়, মইতো তোমাক ৰাণীৰ দৰে ৰাখিছো না। মোৰ প্ৰথমা পত্নীৰ মৃত্যু হৈছিল, তাইৰ নাম আছিল ৰাণী। এ মজা, খতম, বাই বাই, টাটা, গুড বাই, ফিনিছ। মা কানাই যদি নাই আৰু।